What is up YouTube? Welcome back to my channel Vlogging with Manas again. আৰু আজি হল বুধবাৰ তো কন্টেন্ট তো তেনেকৈ বিচাৰি নাপাওঁৱে কিন্তু এটা বস্তু আছে ভাল দৰকাৰী তো সেইটো দেখাম আজি বুধবাৰ আমাৰ ইয়াত বৰপেটা ৰোড আৰু সৰভোগৰ মাজত বেকিৰ যিখন নদী আছে নদীৰ পাৰতে দলংখনৰ পাৰতে এখন মানে গণেশ মন্দিৰ আছে বুধবাৰে আমি গণেশ পূজা কৰোঁ নৰ্মেলি তো ব্লক তালৈকে যাওঁ আপোনাক মন্দিৰটো ভালদৰে দেখাওঁ বহুত পুৰণা মন্দিৰ আৰু খুব বাহিৰৰ পৰা মানুহ অহা আছিল আগতে এতিয়াও আহে তো ব্লক আজি আপোনালোকক সেই মন্দিৰখন দেখাওঁ আমাৰ ওচৰৰ চুবুৰীয়াটো জানেই মন্দিৰখন গৈছে তাত পূজাও দিয়ে কিন্তু যিবিলাক বাহিৰৰ মানুহ আছে তেওঁলোকে চাব এড্ৰেছটো দি দিম মন গ'লে শ্ৰদ্ধা থাকিলে ভগৱানৰ কাৰণে আহিব পাৰে ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চেনেলটোত যদি আপুনি নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব সুধিব লগা থাকিলে কিবা কমেণ্ট কৰিব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ ব্লগ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ প্ৰসাদৰ কাৰণে কেইটামান লাড্ডু লৈ যাওঁ ওলালোঁ লাহে ধীৰে গৈ আছোঁ প্ৰসাদ ল'লোঁ মানে লাড্ডু কিবাকিবি লাহে ধীৰে যাওঁ আৰু এয়া পালোঁ আমি বেকিৰ ব্ৰিজখনৰ ওপৰত বতাহ মাৰি আছে ন লাহে লাহে ইমান ঠাণ্ডা কি মজা লাগি আছে মই বৰপেটা ৰোডৰ পৰা সৰভোগলৈ গৈ আছোঁ সেইকাৰণে ব্ৰিজখন পাৰ কৰিব লাগিব বেকিৰ দলংখন আৰু মন্দিৰটো এইপিনে ৰাইট পিনে পৰি আছে এইপিনে চাওক পিনে এইটো মন্দিৰ আৰু আমি এতিয়া লাহেকৈ এই অকণমান ঠাই আছে এইপিনে উঠাই দিওঁ আৰু সাৱধানে ন তো আমি আহি পালোঁ এইপিনে বেকিৰ পাৰত গণেশ মন্দিৰত আৰু আপোনালোকক দেখাম এতিয়া যিখন পুৰণা আমাৰ মন্দিৰটো আছে এই ঠাইখন একচুৱেলি বহুত পুৰণা হয় আৰু আমি বহুত সৰুৰ পৰা আহিছোঁ কেতিয়া কি স্থাপিত হৈছিল কেনেকৈ সিমানটো ক'ব নোৱাৰোঁ আৰু মোৰ পিছপিনে যে দেখা পাই আছে এইটো হ'ল আমাৰ পুৰণা মন্দিৰটো আৰু এইখন নতুনকৈ বনোৱা হৈছে আচলতে এই চাটখন যে চাইছে এই চাটখনৰ তলত আগতে এই পুৰণা মন্দিৰটো আছিলে তাৰপিছত আকৌ নতুনকৈ চাটখন বনাই ইয়াত ওপৰলৈ দিয়া হয় আৰু এইপিনে হৈছে নেশ্যনেল হাইৱেটো দুপিনে আৰু সেইপিনে দেখিবলৈ পাইছে ন বেকিৰ ব্ৰিজখন
আৰু এই প্ৰতিমাটো যে আপোনালোকে চাই আছে শিৱৰ, আচলতে এইটো মা কালীৰ প্ৰতিমা আছিল। তলত আছিল শিৱ ভগৱান, চাব ভৰি দুখন আছে মা কালীৰ। নতুন যেতিয়া বেকীৰ ব্ৰীজখন বনাই 3 নম্বৰ পিলাৰৰ 150 ফুট তলত এই প্ৰতিমাটো পোৱা গৈছিলে। চাওক, পূজা দিয়া শেষ হ'ল আৰু এতিয়া লাহেকৈ ওলাওঁ ইয়াৰ পৰা। ভালদৰে দিলোঁ পূজাটো। তো যিমান মানুহ আছে, যিখিনি মানুহে ভিডিঅ' চাই মোক ছাপোৰ্ট কৰে, সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিলোঁ। সকলোৱে যাতে ভালে থাকক, কুশলে থাকক। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। অকণমান চাউণ্ড আহিব পাৰে কাৰণ বাহিৰত আছোঁ যিহেতু, আৰু হাইৱেৰ একদম কাষত আপুনি চাব পাৰিব মোৰ পিছপিনে গাড়ী গৈ আছে, আৰু একদম এইপিনেও গাড়ী গৈ আছে। মাজত হয়, দলংখনৰ পাৰত ৰাস্তাৰ দুপিনে আছে, চাউণ্ড হ'ব পাৰে গাড়ী গৈ থাকে। তো সেইটো বেয়া নাপাবে আৰু। আজিৰ বাবে এইখিনিয়ে। নেক্সট টাইম নেক্সট ভিডিঅ'লৈ আকৌ আহিম। ধন্যবাদ।